ইয়াতে লিখা আছে চাই গোটেইখিনি বস্তু এখন কি হয় ব্লেক কালাৰৰ যে এখন এইটো এখন সেফটি কভাৰ সেফটি লগাই দিম পানী পৰে বেয়াকৈ লগাইছে টাইলছবিলাক একদম কি কৰি পেলালে আপুনি গোটেইখিনি পইচালে গম পাব এখন তলত নহয় ন নিগনি কুটিব নহয় এখন নলগালে ধৰিব লাগিব নেকি অকণমান এনেকৈ হলাই ধৰিব জুইটো দিব নালাগে সৌপাদা মাটি দিছোঁ সৌপাদা চলাইও পায় কাম কৰিব লাগে এই মটৰ চিষ্টেমটোতে একেই খোলা আছে মেচিনত যেতিয়া লাগিব তেতিয়া ল'ব আৰু যেতিয়া নালাগে কি নলয় প্ৰথম চাপ দিলে ইয়াতো দিব পাৰে বাইদেউ ইয়াতো দিব পাৰে হা দিলেই হ'ল আৰু চাপ দিয়াৰ পিছত কাপোৰ দিলে কাপোৰ নিদিয়া মানে জেপবিলাক চাই ল'ব খুচা পইচা পিঞ্চিন আছে নেকি জেপবিলাক চাই পেলাই কাপোৰ দিব দিয়াৰ পিছত কাপোৰ চাপ দিয়াৰ পিছত ইয়াত বড় ৰং কৰিব কৰাৰ পিছত ইয়াত পাৱাৰ ৰং কৰিব কৰাৰ পিছত আপোনাৰ ইয়াতে গোটেইটা লাইট জ্বলি গ'ল দেখিছেনে তো ইয়াতে ফাৰ্ষ্ট প্ৰগ্ৰাম আৰু ছেকেণ্ড প্ৰগ্ৰাম 1 প্ৰগ্ৰাম 2 লিখা আছে দেখিছেনে প্ৰগ্ৰাম 1 প্ৰগ্ৰাম 2 তো কি কৰিব প্ৰগ্ৰাম 1টো এবাৰ প্ৰেছ কৰি দিব এইটো কৰাৰ লগে লগে আপোনাৰ এইটো ষ্টাৰ্টিং নিচিনা নৰ্মেলত আহি গ'ল আৰু তিনিটা অপশ্যন আহিছে চাওক ৱাছ ৰিন্স স্পিন মানে তিনিটা কাম কৰিব ৰেডি হৈ আছে যদিহে আপুনি নৰ্মেলত আছে ন যদিহে আপুনি মিক্স কাপোৰ দিছে চাৰ্ট পেণ্ট গেঞ্জি মিক্স আছে তেতিয়াহ'লে ষ্টাৰ্ট কৰি দিলে হ'ল এইটো ষ্টাৰ্ট হৈ গ'ল বিলিং কৰি আছে মানে ষ্টাৰ্ট হৈ গ'ল এইটো পষ্ট হৈ আছে যদি নৰ্মেল আছে মিক্স কাপোৰ আছে তেতিয়াহ'লে আপুনি ষ্টাৰ্ট কৰি দিলে হ'ল এইটো মুডত যদিহে আপোনাৰ বেলেগ মুডৰ কাপোৰ আছে তেতিয়া প্ৰগ্ৰামটো টিপি পেলাই চইচ কৰিব লাগিব প্ৰগ্ৰামটো টিপক দেখিছেনে টাৰ্বো ৱাছত আহি গ'ল এইটো হৈছে লেতেৰা কাপোৰৰ কাৰণে বেছি লেতেৰা কাপোৰ আছে টাৰ্বো ৱাছত দিব আকৌ এবাৰ টিপক এইটো হৈছে কুইক ৱাছ কম লেতেৰা কম কাপোৰ বোলে ভাটিবেলা ক'ৰবাত যাব লাগে আগবেলা ধুই হ'ব লাগে সেইবিলাক কাপোৰ ধৰ অফিচিয়েলি কাপোৰবিলাক আৰু ঘাম নোহোৱা কাপোৰবিলাক ঘামৰ গোন্ধটোহে নাইকিয়া হয় চাফা কুইক ৱাছটো এইটো হৈছে ডাবল বেডৰ বেডশ্বীট জিন্সৰ পেণ্ট হেভি কাপোৰ যি আছে ব্লেংকেট যদি আছে হেভিত পৰিল তেতিয়াহ'লে ষ্ট্ৰঙতে দিব সেইকাৰণে তাক ষ্ট্ৰং বুলি লিখি থৈছোঁ তাক ষ্ট্ৰং জিন্স বুলি লিখি থৈছে এইটো ফাৰ্ষ্ট প্ৰগ্ৰামৰ এতিয়া আকৌ টিপক এইটো ইয়াতে থাকিব এইখিনি 4টা প্ৰগ্ৰামৰ কাম এই প্ৰগ্ৰাম 1টো আকৌ সিফালে প্ৰগ্ৰাম 2ত যায় এতিয়া প্ৰগ্ৰাম 2 এইটো প্ৰি ৱাছ নৰ্মেল দেখিছেনে যিবিলাক আমাৰ বগা কাপোৰ লেতেৰা থাকে যে সেইবিলাক কাপোৰ আপুনি ইয়াত ধুব লাগিব বগা কাপোৰবিলাক মানে ইয়াত দুবাৰ ৱাছ কৰে ৱাছটো ভাল কৰে আৰু আকৌ দিব এইটো হৈছে আপোনাৰ ইকুৱা ৰিজাৰ্ভটো হৈছে আপোনাৰ পানীটো ৰিজাৰ্ভ কৰি ৰাখে পেলাই নিদিয়ে মানে এইটো দৰকাৰ নাই পানী অভাৱ হ'লে লাগে ইয়াত নুশুকুৱাই কাপোৰ তাৰমানে এই চাই দুটা লাইট জ্বলিছে সেইকাৰণে আকৌ দিব ঊলৰ কাপোৰ আৰু শাৰী লিখা আছে চাওক জেণ্টেল ঊল আৰু শাৰী লিখা আছে দেখিছেনে আকৌ দিব ইমানখিনি আৰু টাপ ক্লিনটো হৈছে আপোনাৰ দামটো আছে যে দামটোক মেচিনে নিজে ছাৰ্ভিচিং কৰি ল'ব এইটো ফাংচনটো নাই একো কাপোৰ নিদিলেও আৰু কাপোৰ নাই পেকেট এটা পায় পেকেটটো অহা নাই কৰোণাৰ কাৰণে যেতিয়া আহে মই আপোনাক দি থৈ যাম বাৰু এই পেকেটটো কিনিব লাগিব কিনি পেলাই সেই 3 মাহৰ মূৰত টাপ ক্লিনৰ পাউডাৰটো আপুনি ঢালি লৈ পেলাই যিকোনো মুড এটাত বোলে নৰ্মেলতে ষ্টাৰ্ট কৰি দিলে বাকী চব নিজে কৰি ল'ব এইখিনি হৈছে মুড এইবিলাক ফাংচনৰ কি কাম কৈছোঁ গোটেইখিনি কৈ আছোঁ এইবিলাক হৈছে মুড যিটো মুডে লাগে অন কৰিলে বোলে নৰ্মেলটোৱে লাগে ইয়াত প্ৰগ্ৰামত টিপিলে বাছ ষ্টাৰ্ট ইয়াত মানে এতিয়া নৰ্মেলত চব কাপোৰে দিব পাৰি আৰু শাৰী চাৰী নৰ্মেলি সেইটোৱে ব্যৱহাৰ কৰি থাকিব ভাল হ'ব বেয়া হ'ব মানে
বুজিছেনে এজেগাত ৰখি যাব কিমান ৱাটাৰ লেভেল ল'ব এতিয়া খালী দামটো এতিয়া কম ল'ব কাপোৰ দিয়াৰ লগে লগে সি মিলাই ল'ব টাইমিঙো মিলাই ল'ব এতিয়া কাপোৰ নাই কম টাইমিং আহিব 36 মিনিট আহিছে 2 ৱাটাৰ লেভেল লৈছে ঠিক আছে চব নিজে লৈ ল'লে ষ্টাৰ্ট কৰি দিলে একো কৰিবলগীয়া দৰকাৰ নাই 36 মিনিটৰ ভিতৰত ৰেডি হৈ যাব কাপোৰ কাপোৰ দিলে হয়তো বেছিও ল'ব কাপোৰ দিয়া নাই কাৰণে 36 মিনিট গৈছে পানীও আহি গ'ল ঠিক আছে এতিয়া কথাটো হ'ল মানে কি এইকেইটা কথা সুধি আছিলে নহয় এইকেইটা চাওক আপুনিতো 36 মিনিটৰ ভিতৰত আপুনি আপোনাক কি কাম কৰিব লাগে আপুনিতো গম পাব লাগিব 36 মিনিটৰ ভিতৰত আপোনাৰ ৱাছ কৰিব 9 মিনিট আৰু ৰিন্সটো 1 টাইম কৰিব এবাৰে ৰিন্স কৰিব আৰু স্পিনটো মিডিয়ামত কৰিব দেখিছেনে স্পিনটো হৈছে ঘোঁৰা যিটো RPMত ঘূৰে সেই RPMটো ধৰি লওক মিডিয়ামত ঘূৰিব এইখিনি হৈছে মুড এতিয়া ইয়াত আপুনি বহাবও পাৰে কিন্তু মেচিনে লোৱাৰ পিছতহে আপুনি বহাব পাৰিব তাৰ আগত বহাব নোৱাৰে এতিয়া যদি আপুনি ভাবে মই ৱাছটো অলপ বঢ়াই দিওঁ টাইমিংটো তেতিয়া ইয়াত প'ষ্ট কৰি ল'ব লাগিব নট আছে নহয় এইটো টিপি দিলেই হ'ল 10 আহি গ'ল 13 আহি গ'ল 14 আহি গ'ল 18 21 25 আকৌ কমাব লগা হ'লে আকৌ টিপিলে আহি যাব টিপি দিয়ক একেটাতে আছে তিনি পালে টিপি থাকিব এইটো দিছে 3 পালেহি 6 পালেহি 9 পালেহি মেচিনে টাইমিং আপোনাক যদি দেখুৱাব তাৰপিছতে আপুনি বঢ়াব পাৰে কিন্তু মেচিনে এডজাষ্ট কৰি লয় কৰিলেও হয় এইটো আপুনি সুধিছে কাৰণে মই কৈছোঁ এনেকৈ ৰিন্সটো বঢ়াব পাৰে স্পিনটো আপুনি হাই কৰি দিব পাৰে এইটো পাৱাৰটো অন কৰি এই প্ৰগ্ৰামত টিপিব নালাগে আৰু স্পিনৰ চুইচটো আছে দেখিছেনে এইটো টিপি দিলে চাগে এটা লাইট জ্বলিছে এটা কামেই কৰিব ষ্টাৰ্ট কৰি দিলে এইটো অকল শুকোৱা কামটো কৰিব অকল শুকুৱাব হাতেদি ধুইছে ইয়াত শুকুৱাই বতৰ বেয়া তেতিয়া কৰিব পাৰে সেইটো ইয়াতে আকৌ কেইটামান মুডত আপোনাৰ এনহান্স টাইমিং আহে যেনেকৈ আপোনাৰ কুইক ৱাছটোত আপোনাৰ দেখিছে 23 মিনিট দেখুৱাই দিলে ষ্ট্ৰং ইনচাৰ নাই দেখুৱাই দেখিছে নিজে ল'ব না দেখুৱাই দেখিছে একো হিচাপত না দেখুৱাই দেখিছেনে এতিয়া জেণ্টেল ৰুলত দেখুৱাব চাই জেণ্টেল ৰুল আৰু শাৰী সেইটো টাইমিং দেখায় বাকীবিলাকত নেদেখায় দুইটা চিধা চিধি আছে যে এই দুইটা মানে এনহান্স টাইমিং আহি যায় আৰু এই দুইটা মুডত আপুনি যেতিয়া ষ্টাৰ্ট কৰি দিব লগালগ পানী লয় কিন্তু চব মুডতে লগালগ পানী নলয় অলপ টাইমিং ল'ব টাইমিং আপোনাৰ দেখুৱাৰ পিছতে পানী ল'ব ইয়াত টাইমিং দেখুৱাই দিলেতো এতিয়া ষ্টাৰ্ট কৰি দিলে পানী ল'ব লাগে আৰু ইয়াতে এটা ফিল্টাৰ আছে হা এইটো খুলিব পাৰিব নহয় এইটো সমানে দুটা আঙুলি সোমোৱালে সোমাই পেলাই ইয়াত এনেকৈ ধৰিলে এইখিনিত প'ষ্ট কৰি দিলে এইটোত কি কৰে এইটোত আপোনাৰ এইটো ইয়াতে অপেন লিখা আছে চব দেখিছেনে অপেন লিখা আছে এইটো জাল নেট মানে নেট এইটো চব এইটো কি কৰে এইটো ইয়াতে কাপোৰৰ সূতাবিলাক লাগি থাকিব আঁতৰাই দিব লাগে ব্ৰাছ মাৰি কিনে আঁতৰাই দিব এইটো মানে মাজে মাজে ৱাছ কৰি থাকিব লাগে ন এইটো সপ্তাহে চেক কৰিব সপ্তাহে নহ'লে ড্ৰামত সোমাই যাব হয় নেকি আৰু লগাওঁতে সমানে লগা প'ষ্ট কৰক সোমাই যোৱা নাই দেখোন হৈছে জানো নাই নেকি লাগিছে লাগিছে ন কেনেকৈ এইটো খুলিব পাৰি পূৰা আৰু ডিটাৰজেণ্ট দিয়া এইটো লিকুইডটোতো ইয়াতে দিব পাৰে ঢালি দিব পাৰে আপুনি ইয়াতো দিব পাৰে এইটো আপোনাৰ ইচ্ছা হেৰিয়াত দিব এইখিনি বুজি পাইছে ন ডেইলিটো নালাগে এইটো আপোনাৰ ক'ৰবাত গ'লে 3 ঘণ্টা 4 ঘণ্টা পানী আইৰণ আছে ন পানী আইৰণ বেছি নাই কিন্তু আছে অলপমান এইটো খুলিব এনেকৈ মই এনেকৈ খুলিছোঁ এইটো এনেকৈ টেপটো বন্ধ কৰি ল'ব খোলা দিনাখন ইয়াতে এটা ফিল্টাৰ আছে ইয়াত দেখিছেনে এইটো ফিল্টাৰ কৰে এইটো ফিল্টাৰ হয় এইটো কাপোৰ মানে পানী আইৰণটো ইয়াত জমা হ'ব এইটো চাফা কৰি থাকিব সপ্তাহে এইটো চাফা কৰিব এইটো এই দুটা বস্তু চাই থাকিব চেক কৰি তেতিয়া আপোনাৰ মেচিনত প্ৰব্লেম পটককৈ নাহে পানী যদি আইৰণ চাইৰণ সোমাই থাকে মেচিন ভিতৰ পাব প্ৰব্লেম দেখুৱাব পাৰিব নহয় সেইটো যদি কিবা কাৰণত বেছি লেতেৰা হৈ যায় বেয়া হৈ যায় তেতিয়া আকৌ চেঞ্জ কৰিব পাৰি এইবিলাক চব চেঞ্জ কৰিব পাৰিব সেইটোতো কথা নহয় আপুনি এনি বস্তুৱে পাব এলজি আপুনি যদি এইবিলাক চাফা কৰি থাকে একো চেঞ্জ কৰিবলগীয়া দৰকাৰেই নাই টিপি দিলে ওলাই আহে ন এইটো ঘূৰাই দিলে ওলাই আহে বটলৰ সাপৰ নিচিনা এইটো পানী পৰি আছে দেখোন ইয়াত একোতো নহয় এইবিলাক নহয় এইবিলাকত যদি কিবা কাৰণত ভুলৰ বশতঃ পানী পৰি গ'ল ওপৰত তেতিয়া চৰ্ট মাৰাটো একো নকৰে নাই চৰ্টত নকৰে
ইয়াত চব আপুনি চাফা কৰিব পাৰিব কিন্তু আপোনাৰ খোলাৰ লগত কথা এইখনো চাফা কৰিব পাৰিব কাৰণ ইয়াত চাফ দিওঁতে আপোনাৰ দাগি হৈ যায় লিকুইডটো মানে এইফালেদি পাৰ হয় ন লিকুইডটো এইফালে পাৰ হয় এইফালে মানে জেড স্প্ৰে কৰে আৰু স্প্ৰে মাৰি মাৰে এইবিলাক কি এইবিলাক আপোনাৰ এই একো নহয় স্কুপবিলাক দেখা পায় যে ডিজাইনৰ কাৰণে এইখনো খুলিব পাৰে এখন আমিয়ে খুলিব পাৰে আপুনি নোৱাৰিব নালাগে